সামাজিক লোক ফুৰিব নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত ভিডিঅ' আপলোড কৰিছোঁ আসাম গভৰ্ণমেণ্ট ফালৰ পৰা যি আপকামিং আসাম ফৰেষ্ট বেটেলিয়ন লগতে আসাম পুলিচৰ বিভিন্ন ধৰণৰ পোষ্ট আহিবলগীয়া হৈ আছে বা আহিব সেইবোৰৰ কাৰণে বহুত ল'ৰাই প্ৰেক্টিছ কৰি আছে মই মৰ্ণিং ভাগত ৰানিং কৰিব আহোঁতে দেখিছোঁ বহুত ল'ৰাই প্ৰেক্টিছ কৰি আছে মোৰ আসাম কামাণ্ডো বেটেলিয়নত চিলেকশ্যন পাইছোঁ তাকে অলপ প্ৰেক্টিছ দৰকাৰ কাৰণে প্ৰেক্টিছ অলপ কৰোঁ ৰানিং কৰিবলৈ আহিছিলোঁ তো বহুত প্ৰায়ভাগ ল'ৰাই যি আপকামিং পোষ্ট আসাম কামাণ্ডোৰ লগতে ধৰি লওক যিখিনি ডিফেন্স ৰিলেটেড পোষ্ট আহিবলগীয়া আছে যিহেতু খানাপাৰাত আমি যিদিনাখন এপইণ্টমেণ্ট লেটাৰ আনিব গৈছিলোঁ সেইদিনাখন CM ছাৰে ঘোষণা কৰিছিল যে ফৰেষ্ট বেটেলিয়নৰ কাৰণে 5টা বেটেলিয়ন যিটো হয় সেইটো কৰিব আৰু লগতে যিবিলাক আসাম পুলিচৰ সেইবোৰো পোষ্ট ওলাব সেয়েহে সকলো ল'ৰাক ৰানিং বা প্ৰেক্টিছ যিখিনি সেইখিনি কৰি থাকিবলৈ অনুৰোধ জনাইছিলে তো সেই মৰ্মে আমাৰ ইয়াতে সকলো ল'ৰাই প্ৰেক্টিছ আৰম্ভ কৰি দিছে অলৰেডি তেওঁলোকে কেনেদৰে প্ৰেক্টিছ কৰিছে কেনেদৰে অনুশীলন চলাইছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে তো ভিডিঅ'টো সকলোকে চাই থাকিব আপোনালোকে দে জোজ দে ফুৰিব আহে সামাজিক লোক খিটকিনি ডাক দি দে এইটো চেলেঞ্জ কৰিব লাগিব দি দে কিবা দি দে ই মাৰিব মজা মাৰিছে পাৰ হ চিন দি থৈছো তাৰ মতেহে পাৰিবহি দেই স্কুল বন্ধ পাই আহিবি এটা 15 বঢ়িয়া মাত কিমান অলপ লাগে 15 9 কৈছে চাই হল চৈধ্য না 15 এক জোজ গুলি মায়া কোটি
ভাল আছে ভাল আছে ভাল আছে উত্তৰ নাই না নাই তাই জামটো ভালে হৈছিলে লেণ্ডিংটো বেয়া হৈছে আজিয়ে এনেকা আহি গ'ল খেলা এটা মাৰিব বোলে